Welcome back to my YouTube channel Hopnor Tikona Bisari blog. Ahok আজি এফালে ফুৰিবলৈ গৈ আছো আমি কোন গৈ আছো আৰু লগত আছে ভিডিওটো জানিবলৈ একেবাৰে হেকৈলৈকে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকক আৰু আহক বলক একেলগে যাওঁ আজি ফুৰিবলৈ যাবলৈ ওলাইছো মানে ইয়া চালুহতৰ আইতা আৰু মই আৰু ফ্ৰেন্ড গৰাকী আহি আছে মানে আমি আজি ফুৰিবলৈ এনেকৈ গৈ আছো মানে গুটেইবোৰ চাৰিজনী ইয়া ফ্ৰেন্ডো পাই গ'লে ঠাইত আমি পাই গ'লোহি আৰু এইখন গাঁওখন এতিয়া আবেলি সময় হৈ গ'ল মানে সন্ধিয়া সময় পাই গ'লহি এতিয়া আমি এনেই এপাক এই পথাৰ ফালে ফুৰিছোঁ আৰু এইখন তিনচুকীয়া ভীমপৰা গাঁও হয় লোহাৰী কছাৰী গাঁও এয়া এতিয়া মানে আন্ধাৰ হৈ গ'ল লাহেকৈ আন্ধাৰ হৈছে আৰু এয়া এতিয়া আমি এনেই এপাক ওলাই আহিছোঁ আৰু পোৱালি দুটাৰ লগত এয়া আমাৰ চালু আহিছে লগত এয়া চালু আহি গ'ল খেলি আছে লগৰীয়া পাই গ'ল আমাৰ ডেজিক লৈ লগ পাই গ'ল কুকুৰটো পুৰা দৌৰিছে এক্সাৰচাইজ কৰিছে সিহঁতৰ লগত আৰু এইটো পুৰা দৌৰিছে সিহঁতৰ লগত এতিয়া মানে পুৰা ব্যস্ত হৈছে মাংস বনাই মাংস ধোৱাত আৰু ইয়াত ভাত বনাই আছে ধুনীয়া শাক চব্জি বনাই আছে এয়া ধুনীয়াকৈ চব্জি বনাই আছে আৰু দাইল বনাইছিলে আৰু তাৰ অলপ টেষ্টি কৰি চাব দিছে মানে পেহীয়ে নিমখ কেনেকুৱা হ'ল আৰু টেষ্টি কৰি চাওঁ নিমখটো কেনেকুৱা হ'ল যদি মানে কম আছে তেতিয়া মানে আকৌ দি দিব আৰু শিৱ মন্দিৰত মানে দৰ্শন কৰিছোঁহি এপাক আহিছোঁ মন্দিৰত দেখাইছোঁ আপোনালোকে মন্দিৰটোত ভালকৈ বস্তুবোৰ কেনেধৰণে আছে কোনফালে আছে কি কৰি আছে ডাঙৰ হয় শিৱধামৰ শিৱ মন্দিৰত আছোঁহি উপস্থিত মানে মাছবোৰক আমি মানে ইয়াৰ শিৱ মন্দিৰত মানে মুড়ি খাবলৈ ছটিয়াই দিছোঁ এইবোৰ পুৰা আহি খাইছে আৰু তামাম ভাল পাইছে সিহঁতৰ ভোকত আছিলে চাগে পুৱাই ফ্ৰেণ্ডে মই মানে ইয়াত এতিয়া মানে কৃষ্ণজনক মানে দৰ্শন কৰিব আহিলোঁ শিৱ মন্দিৰৰ কাষতে থকা এয়া চব ৱালৰ কাষত আছে মানে এইফালে এনেধৰণে কাষতে গৰু দুজন আৰু এইফালে কৃষ্ণ আৰু এনেদৰে আছে আৰু কাষতে এয়া চব এইজোপা পিপল গছ মানে ইয়াতো আগতে পূজা চূজা কৰে কেতিয়াবা ৰছী চছী বান্ধে মানে ইয়াতে এনেদৰে কাষতে আছে
ডিমা এইফালে এনেদৰে ৰৈ আছোঁ সিমান ৰঙা ৰ'দত বহুত জোৰেৰ মানে আজি ৰ'দ দিছে এয়া চক ছাতি এটা লৈ এইফালে হনুমান বাবাৰ কাষত মানে অলপ পিঠিটো পাছ কৰি আছোঁ মানে যাতে দুখ দাই নধৰে আৰু এনেদৰে এইফালে চব উপায় নাই ৰ'দত এনেদৰে থাকিব লগা হৈছে। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো কাষতে থকা বেল আইকনটো টিপি অল কৰি ল'ব যাতে আহিব লগা নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে পাই থাকে মোৰ চেনেলটোত। পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আশালে আজিলৈ বাই বাই।